নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক assamjobvilas.com অফিচিয়েল ইউটিউব চেনেললৈ। আজি এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আজিৰ দিনটোৰ কাৰেণ্ট এফেয়াৰ্ছখিনি, লগতে আজিৰ দিনটোৰ জব আপডেটখিনি আপোনালোকৰ মাজলৈ। চাই থাকক এই ভিডিঅ'টো। প্ৰথমতে ক'ব বিচাৰিছোঁ, আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ইউটিউবত গৈ assamjobvilas.com চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ফেচবুকত সকলো চাকৰি সম্পৰ্কীয় নটিফিকেশ্যনবোৰ ফেচবুকত পাই থাকিবৰ বাবে আপুনি আমাৰ ফেচবুক পেজ assamjobvilas.com লাইক কৰিব। সকলো নটিফিকেশ্যনবোৰ ফেচবুকত আপুনি পাই থাকিব পাৰিব। ডেছক্ৰিপশ্যনত ফেচবুক লিংকটো দি থোৱা আছে, তাৰ পৰা আপুনি ডাইৰেক্ট আপুনি লাইক কৰিব পাৰে। আপোনাৰ মোবাইলত থকা গুগল প্লে ষ্ট'ৰত গৈ assamjobvilas.com টাইপ কৰি যিটো আমাৰ লেটেষ্ট এপ্লিকেশ্যন আছে সেইটো আপুনি আপোনাৰ মোবাইলত ইনষ্টল কৰি সকলো নটিফিকেশ্যনবোৰ মোবাইলত পাই থাকিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত এপ্লিকেশ্যন লিংকটো দি থোৱা আছে, আপুনি তাৰ পৰা ডাইৰেক্ট গৈ আপোনাৰ মোবাইলত এপ্লিকেশ্যনটো ইনষ্টল কৰিব পাৰিব। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আপোনালোকে দেখিছে ইতিমধ্যে মোৰ কম্পিউটাৰ স্ক্ৰীণত assamjobvilas.com খোল খাই আছে। আপোনালোকে তলফালে গ'লে দেখিবলৈ পাব আজিৰ দিনটোৰ যিটো এটা ভেকেঞ্চি ওলাইছিলে ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা ক্ৰাফ্টছমেনৰ কাৰণে টোটেল 25 পোষ্ট, 25টা পোষ্টৰ কাৰণে এটা জব ভেকেঞ্চি ওলাইছে। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডৰ যিটো ক্ৰাফ্টছমেনৰ কাৰণে যিটো ৰিক্ৰুইটমেণ্ট আছে সেইটো আজি ভেকেঞ্চি। ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড ক্ৰাফ্টছমেন, ইলেক্ট্ৰিকেল আৰু ক্ৰাফ্টছমেন, ইনষ্ট্ৰুমেণ্ট এণ্ড প্ৰচেছ টেকনিচিয়ান, মুম্বাই ৰিফাইনাৰী, BPCL মহাৰাষ্ট্ৰ ছেক্টৰৰ যিটো আণ্ডাৰটেকিং হয়। পোষ্ট ডিটেইলছখিনি আপোনালোক কৈ দিব বিচাৰোঁ। পোষ্ট কেইটা ওলাইছে, ক্ৰাফ্টছমেন মেকানিকেল গ্ৰেড 7ৰ ভেকেঞ্চি আছে তাত 15টা। দ্বিতীয় পোষ্টটো হৈছে ক্ৰাফ্টছমেন ইলেক্ট্ৰিকেল গ্ৰেড 7, ভেকেঞ্চি আছে তাত 2টা। তাৰপিছত তৃতীয়টো পোষ্ট আছে ক্ৰাফ্টছমেন ইনষ্ট্ৰুমেণ্ট গ্ৰেড 7, তাত ভেকেঞ্চি আছে আপোনাৰ 3টা। চতুৰ্থটো আছিলে ক্ৰাফ্টছমেন প্ৰচেছ গ্ৰেড 7, তাত ভেকেঞ্চি আছিলে 3টা। এইখিনি আছিলে ভাৰত পেট্ৰলিয়ামৰ যিকেইটা ভেকেঞ্চি আজি ওলাইছে তাৰ ডিটেইলছখিনি। মিনিমাম এজ লিমিট দিয়া আছে 18ৰ পৰা 30 বছৰ। এজন 01/01/2019 2019 1 জানুৱাৰীলৈকে 18ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। এই ছিলেকশ্যনটো ইয়াত দি থোৱা আছে। হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব লাগিব। যিখিনি এলিজিবল কেণ্ডিডেট আছে তেওঁলোকে 29/9/2018 11টা বজাৰ পৰা 14/2/2018লৈকে অনলাইন যোগে আবেদন কৰিব লাগিব। যিটো ৱেবছাইট আছে ভাৰত পেট্ৰলিয়াম.com, তাত গৈ কেৰিয়াৰ অপশ্যনত গৈ তেওঁলোকে অনলাইন এপ্লাই কৰিব পাৰিব। যিবিলাকৰ এটা কণ্ডিশ্যন দিয়া আছে, যিবিলাকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড আছে তেওঁলোকে অনলাইনে এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন অনলাইনত বাহিৰে আদাৰ মিনছত কোনো ধৰণৰ এপ্লিকেশ্যন একচেপ্ট কৰা নহয়। চিলেকশ্যন প্ৰচেছটো যিটো আছে, চিলেকশ্যন প্ৰচেছটো হ'ব ৰিটেন এণ্ড স্কিল টেষ্ট। ৰিটেন টেষ্ট আৰু স্কিল টেষ্টৰ আধাৰত চিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব। ইম্পৰ্টেণ্ট ডেটছকেইটা ইয়াত দি দিয়া আছে। অপেনিং ডেট হ'ব আপোনাৰ 29/9/2018 পৰা, ক্লজিং ডেট হ'ব 14/10/2018 till 11টা PM, মানে নিশা 11 বজালৈকে। অফিচিয়েল নটিফিকেশ্যনখন চাবৰ কাৰণে আপুনি ইয়াত ক্লিক কৰি অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। অনলাইন এপ্লিকেশ্যনৰ কাৰণে যিটো লিংকটো আছে আমাৰ ইয়াত দি থোৱা আছে। যেতিয়া আপুনি অনলাইন এপ্লাই কৰিব বিচাৰিব 29 ছেপ্টেম্বৰৰ পৰা আপুনি তাত এপ্লাই কৰিব পাৰিব। এইবাৰ আহিছোঁ নেক্সট জব আপডেটলৈকে। নেক্সট জবটো আছে আপোনাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চ গ্ৰুপ 1 নন টেকনিকেল ইকুইপমেণ্ট 2018 এণ্ড অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত যিটো ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ এয়াৰমেন চিলেকশ্যন যিটো হ'ব Y নন টেকনিকেল ডিপাৰ্টমেণ্টত তাৰ ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াটো। এই লিংকটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাব যিটো এয়াৰমেন চিলেকশ্যন ইণ্ডিয়ান এয়াৰফ'ৰ্চত যিটো এয়াৰমেন চিলেকশ্যন হ'ব গ্ৰুপ 1 নন টেকনিকেল ব্ৰাঞ্চত তাৰ ডিটেইলছখিনি। Indian Air Force Airman Group 1 non-technical recruitment. Indian Air Force offer appoints for unmarried male candidate citizens from state of Arunachal Pradesh to join as airman. The recruitment tests for Group 1 non-technical automatic technician and Indian Air Force Police will be held at Rajiv Gandhi Government Polytechnic, Itanagar, Arunachal Pradesh. Arunachal Pradesh এইটো প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। পোষ্ট ডিটেইলছটো হৈছে এয়াৰমেন। এয়াৰমেনৰ যিটো পোষ্ট ডিটেইলছ আছে, নেম অফ পোষ্ট এয়াৰমেন আৰু যিখিনি ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন। কেণ্ডিডেট হেভ পাছ ইণ্টাৰমিডিয়েট 10+2 ইকুইভেলেণ্ট এক্সামিনেশ্যন, মানে ক্লাছ 12 পাছ কৰা, ইণ্টাৰমিডিয়েট পাছ কৰা হ'ব লাগে, 10+2 ষ্টেণ্ডাৰ্ডৰ হ'ব। মিনিমাম 55% মাৰ্কছ ইন এগ্ৰিগেট এণ্ড
and 50% marks in English. Aggregate 55%. Aggregate mark 50% আৰু 50% ইংলিছত 50% মাৰ্কছ হোৱাটো বাঞ্ছনীয় এলাউন্সখিনি আপোনালোকে তাত চাব পাৰিব ষ্টাইপেণ্ডটো কি দিয়া হ'ব ট্ৰেইনিং পিৰিয়ডত তাৰপিছত ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত কি পাব এজ লিমিট যিটো দিয়া আছে কেণ্ডিডেটছ বৰ্ণ বিটুইন 14 জুলাই 1998 and 26 জুন 2002 14 জুলাই 1998 14 জুলাই 1998 আৰু 26 জুন 2002 ভিতৰত জন্ম হ'ব লাগিব এপ্লাই কেনেকৈ কৰিব লাগিব হাউ টু এপ্লাই ফৰ এয়াৰমেন ৰিক্ৰুইটমেণ্ট কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াত দি থোৱা আছে ইয়াত দি দিয়া আছে যে 13 অক্টোবৰ ৰাতিপুৱা 6 বজাৰ পৰা যিটো আছে ৰাতিপুৱা 6 বজাৰ পৰা ৰাজীৱ গান্ধী গভৰ্ণমেণ্ট পলিটেকনিক ইটানগৰ অৰুণাচল প্ৰদেশত এই সিলেকশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব সিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা ধৰণৰ হ'ব তাত দিয়া আছে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ পৰা আদি কৰি ফিজিকেল ফিটনেছ টেষ্টৰ পৰা আদি গোটেইখিনি ইয়াত দি থোৱা আছে আপোনালোকে দেখি পাইছোঁ তলত জেনেৰেল মেডিকেল ষ্টেণ্ডাৰ্ডটো কি হিচাপে প্ৰয়োজন হ'ব এয়াৰমেন চিলেকশ্যনত ৱেইট হিয়াৰিং ডেণ্টেল হেল্থ কেনেকুৱা ধৰণৰ হ'ব লাগিব হাইট লেগ লেন্থ ভিজুৱেল ষ্টেণ্ডাৰ্ড কালাৰ ভিজন কেনেকুৱা ধৰণৰ হ'ব লাগিব গোটেইখিনি ইয়াত দি থোৱা আছে অটোটেক ইণ্ডিয়ান এয়াৰফ'ৰ্চ গোটেইখিনি ইয়াত দি থোৱা আছে লাষ্টত আছে আপোনাৰ ইম্পৰ্টেণ্ট ডেট এণ্ড লিংকছ ডেট অফ ৰিক্ৰুইটমেণ্ট টেষ্ট 10টা বজাত 13 অক্টোবৰৰ পৰা আৰু অফিচিয়েল নটিফিকেশ্যনখন চাব বিচাৰিলে আপুনি তলত এই লিংকটো ক্লিক কৰি অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব ৰিক্ৰুইটমেণ্ট টেষ্টৰ তাৰিখ হৈছে 13 অক্টোবৰ 10 বজাত 2018 এইখিনি আছিল আজিৰ দিনটোৰ জব আপডেট তাৰপিছত আহিছোঁ আজিৰ দিনটোৰ কাৰেণ্ট এফেয়াৰ্ছখিনি লৈ কিনে লিখিছে মোৰ কম্পিটিশ্যনৰ 28 ছেপ্টেম্বৰ 2018 কাৰণে কাৰেণ্ট এফেয়াৰ্ছখিনি আমাৰ ফালৰ পৰা যুগুত কৰি দিয়া হৈছে তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে আজিৰ দিনটোৰ কাৰেণ্ট এফেয়াৰ্ছখিনি চাব পাৰিব দেখিবলৈ পাইছে 28 ছেপ্টেম্বৰ কাৰেণ্ট এফেয়াৰ্ছ ফৰ APSC ৰেলৱে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছটো খুবেই প্ৰয়োজনীয় সেই কাৰেণ্ট এফেয়াৰ্ছখিনি চাব পাৰিব 28 ছেপ্টেম্বৰ এতিয়া আছে প্ৰথমতে আছাম নৰ্থ ইষ্ট কাৰেণ্ট এফেয়াৰ্ছ Parliamentary Affairs Minister Chandramohan Pattore informed in the ongoing Assam Assembly session that the total number of unemployed people registered at the 52 employment exchange of the Assam up to December 2017 was 19,63,376 and out of the total unemployed people 13,56,612 are male and 6,06,764 are female. Chandramohan Pattore ডাঙৰীয়াই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ডাটা অনুসৰি এই এছেম্বলি যিটো সেশ্যন চলি আছে তাত এই ডাটাখিনি উত্থাপন কৰিছে ৰাজ্যখনত থকা যিখিনি নিবনুৱা সমস্যাটোৰ বিষয়ে তেওঁ অৱগত কৰাইছে এছেম্বলিত গুৱাহাটীছ বিনীতা জৈন হেজ ৰিপৰ্টেডলি টু হেভ অন ₹1 crore and become the first crorepati of the season in popular television quiz show कौन बनेगा करोड़पति 10 गुवाहाटी विनीता जैने ₹1 crore कौन बनेगा करोड़पति सीजन 10 और 1 কোটি টকা বিজয়ী হৈ প্ৰথমজন কোটিপতিৰ ৰিটাৰ্ণত তেওঁ জয়লাভ কৰিছে The 25th anniversary of Khongjam Tarpan was observed by the citizen at the historic Khongjam War Memorial Complex along the Khongjam River in Taubal district, Imphal. Imphalat 25th anniversary of Khongjam Tarpan. Khongjam Tarpanor 25th anniversary to উদযাপন কৰা হৈছে এতিয়া আছে ইণ্ডিয়ান ইন্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ কেন লগিনে হায়দৰাবাদ মেট্ৰো বিকাম দ্য সেকেন্ড লাৰ্জেষ্ট মেট্ৰো ৰেল নেটৱৰ্ক ইণ্ডিয়া দ্য ইণ্ডিয়ান এয়াৰফ'ৰ্চ সাকসেসফুলি টেষ্ট ফায়াৰ্ড দ্য indigenously developed beyond visual range air-to-air missile BV Ram Astra from Su-30 aircraft at the Kalaikunda Air Force Station. India to organize Gandhi March from the iconic Peace Palace at the Hagu to Kirk in the Netherlands on September 30 to launch the 2-year-long celebration of the 115th birth anniversary of Mahatma Gandhi. The Honorable Supreme Court on 27 September unanimously struck down Section 497 of the Indian Penal Code (IPC) that makes adultery a punishable offence for men. A 5-judge bench headed by Chief Justice Deepak Mishra said the 158-year-old law was unconstitutional and fell foul of Article 21 right to life and personal liberty and Article 14 right to equality. A citizen-centric financial services locator a mobile app Jan Dhan Darshak launched by Finance Ministry. The app is developed by Department of Financial Services, Ministry of Finance, National Informatics Center. The central government has approved the new telecom policy of providing broadband across to every citizen for providing a speed of 50 Mbps speed by the year 2022.
Canada hosted the first ever women only foreign minister conference. এইখিনি আছিল আজিৰ দিনটোৰ কাৰেণ্ট এফেয়াৰ্ছ। যদি ভিডিঅ'টো চাই কিনে ভাল পাইছে নিশ্চয় লাইক কৰিব বুলি আশা ৰাখিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই কিনে বেয়া পাইছে তেতিয়াহ'লে ডিছলাইক কৰিব পাৰে। পুনৰবাৰ কৈছোঁ, যদি আপোনালোকে এতিয়ালৈকে আমাৰ এপ্লিকেশ্যনটো ইনষ্টল কৰা নাই তেতিয়াহ'লে বা ডেছক্ৰিপশ্যনত যিটো লিংক আছে তাতে ক্লিক কৰিব আপুনি assamjobbalas.com-ৰ যিটো লেটেষ্ট এপ্লিকেশ্যন আছে আপুনি মোবাইলত ইনষ্টল কৰি ল'ব পাৰিব। ফেচবুকত নটিফিকেশ্যনবোৰ পাই থাকিবৰ বাবে আমাৰ ফেচবুক পেজটো লাইক কৰিবলৈ নাপাহৰিব। সকলো নটিফিকেশ্যনবোৰ আপুনি আপোনাৰ মোবাইলত পাই থাকিব পাৰিব। পুনৰবাৰ কৈছোঁ, যদি এইটো ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো assamjobbalas.com ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ জনাইছোঁ।